নমস্কাৰ বন্ধুসকল, আজি এখন সাংঘাতিক 18+ থ্ৰিলাৰ মুভিৰ কাহিনী আপোনালোকৰ আগত এক্সপ্লেইন কৰিবলৈ আগবাঢ়িছোঁ। এক্সপ্লেইনটো শেষলৈকে উপভোগ কৰক, নিশ্চয় ভাল পাব। কাহিনীৰ আৰম্ভণিতে কাহিনীটোৰ অন্যতম মূল চৰিত্ৰ ৰিংগু নামৰ এজন ফুড ডেলিভাৰী কৰা যুৱকক দেখা যায়। অৰ্ডাৰ পোৱাৰ লগে লগেই ৰিংগুৱে চহৰৰ বিভিন্ন ঠাইত পাৰ্চেল দিয়া কাম কৰিছিল। তাৰ এটা বেয়া অভ্যাস আছিল, গ্ৰাহকক পাৰ্চেল দিয়াৰ আগতে সি সেই পাৰ্চেলত থকা আইটেমৰ হোৱা টেষ্ট কৰি লৈছিল। এনেদৰে এদিন তাৰ ডিউটি সামৰি সি ঘৰলৈ যায়। ঘৰত থাকে তাৰ পত্নী চাৰা। দুয়ো একেলগে ডিনাৰ কৰি থাকে। ৰিংগুৰ চাকৰি আৰু ৰিংগুৰ উপাৰ্জনক লৈ চাৰা একেবাৰে সুখী নাছিল। তাই তাক সেই কাম এৰি নিজৰ কিবা ব্যৱসায় আৰম্ভ কৰিবলৈ অনুৰোধ কৰে আৰু লগতে কয়, মই প্ৰেগনেণ্ট নোহোৱা হ'লে ময়ো কিবা কাম কৰিব পাৰিলোহেঁতেন। ৰিংগুৱে তাৰ পত্নীক বহুত ভাল পাইছিল আৰু তাইক কেয়াৰ ল'বলৈ সি যথেষ্ট চেষ্টা কৰিছিল। পিছদিনা ৰাতিপুৱা ৰিংগুৱে চাৰাক কয় যে তাৰ বন্ধু জৰ্জৰ লগত সি এটা নতুন ফুড ডেলিভাৰী কোম্পানীত ইণ্টাৰভিউ দিবলৈ যাব, য'ত দৰমহাৰ লগতে ইনচেণ্টিভৰো সুবিধা আছে। সি কোম্পানীটোলৈ যায়। সি যোৱাৰ পূৰ্বে কোম্পানীটোত জৰ্জৰ চিলেকশ্যন হৈ গৈছিল। এগৰাকী মহিলাই সেই ইণ্টাৰভিউ লৈ আছিল। কাহিনীটোত বৰ্তমান এই মহিলাগৰাকী কোন হয় বুজিব নিদিয়ে, কাৰণ এই মহিলাগৰাকী আৰু এই ইণ্টাৰভিউটো চিনেমাখনৰ কাহিনীৰ লগত সম্পূৰ্ণৰূপে জড়িত। ইণ্টাৰভিউৰ পিছত সি বাহিৰলৈ ওলাই যায়। জৰ্জে তাক চিলেকশ্যন হ'ল নে নহ'ল বুলি সোধে। সি একো নকয়, মাত্ৰ সি প্ৰদৰ্শন কৰে সেইটো টি চাৰ্ট, যিটো চিলেকশ্যন হোৱাৰ পিছত কোম্পানীটোৰ কোনো ষ্টাফক প্ৰদান কৰে কোম্পানীয়ে। নতুন কাম পাই দুয়োটাই বহুত আনন্দ লাভ কৰিলে। সিহঁতে বৰ্তমান কাম কৰি থকা কোম্পানীটোলৈ যায়। তাত গৈ ৰিংগুৱে দেখে যে সিহঁতৰ এজন লগৰ কিছু অসুবিধাত আছে। আচলতে সেই মানুহজন এটা পাৰ্চেলক লৈ সমস্যাত পৰিছিল। অলপ সময় পলম কৰাৰ বাবে গ্ৰাহকে তাৰ পৰা সেই পাৰ্চেল নল'লে, যি পাৰ্চেলৰ মূল্য এতিয়া কোম্পানীয়ে তাৰ দৰমহাৰ পৰা আদায় কৰিব। ৰিংগুৱে সেই পাৰ্চেল তাৰ পৰা ক্ৰয় কৰি লয় আৰু ডেলিভাৰী কামৰ লগত জড়িত তাৰ বন্ধু কেইজনক পাৰ্টি হিচাপে দি দিয়ে। ইয়াৰ পিছত ৰিংগুৱে এটা বিশাল অট্টালিকাত নতুন কোম্পানীৰ পাৰ্চেল ডেলিভাৰী কৰিব যায়। ঘৰটো আছিল গুৰু নামৰ এজন সম্ভ্ৰান্ত লোকৰ। ঘৰটোৰ বাহিৰত প্ৰথমে সি দুজন লোকক দেখে। সি পাৰ্চেল দিব বিচাৰে। তেনেকুৱাতে তালৈ গুৰুৰ বডিগাৰ্ড ৰকি আহে। ৰকিয়ে সেই পাৰ্চেল ৰিচিভ কৰে। তেতিয়া ৰিংগুৱে সিহঁতক কয় যে মই যে পাৰ্চেল ডেলিভাৰী কৰিলোঁ তাৰ প্ৰমাণৰ বাবে মই আপোনালোকৰ এখন ফটো ল'ব লাগিব। সেই কথা ৰকিৰ খং উঠে আৰু ৰিংগুক এটা চৰ মাৰি তাৰ পৰা খেদি দিয়ে। ইয়াৰ পিছৰ চিনত দেখা যায় গুৰুক তাৰ পত্নী ইমানদাৰ সৈতে বন্ধ কোঠাৰ ভিতৰত। ইফালে গুৰুৰ ঘৰৰ ভিতৰত বহুত মানুহ ভিৰ হৈ থকা দেখা যায়। আচলতে আজি গুৰুৰ জন্মদিন। সি এটা পাৰ্টিৰ আয়োজন কৰিছে, যাৰ বাবে তাৰ ঘৰলৈ বহু অতিথি আহিছে। তাৰ মাক মাৰ্টিনাকো পাৰ্টিত অতিথিৰ সৈতে দেখা যায়। বহু সময়ৰ পিছত গুৰু অতিথিৰ মাজলৈ নামি আহে আৰু সকলোকে পাৰ্টি এনজয় কৰিবলৈ অনুৰোধ জনায়। পাৰ্টিৰ মাজতে সি তাৰ দেউতাকৰ ওচৰলৈ যায়। গুৰুৱে এটা চাৰ্চ চলায়, যি চাৰ্চৰ লাখৰ ওপৰত অনুৰাগী আছিল। সেই চাৰ্চৰ আঁৰত গুৰুৱে বহু অনৈতিক কাম কাজ কৰিছিল। ড্ৰাগছ, মাৰ্ডাৰ, কিডনেপিং আদি বহু কামৰ মাষ্টাৰমাইণ্ড আছিল গুৰু, আৰু এই কামবোৰৰ আৰম্ভণি তাৰ দেউতাকে কৰিছিল। কিন্তু চাৰ্চ বা অন্য কামবোৰ সি যি ধৰণে কৰিছিল সেইবোৰত তাৰ দেউতাক অলপো সুখী নাছিল। ইয়াৰ পিছৰ চিনত দুখন গাড়ীৰ মাজত এক্সিডেণ্ট হোৱা দেখা যায়। পিছফালে আছিল ৰিংগু। এখন গাড়ীৰ পৰা চালকজন নামি আহে আৰু আনখন গাড়ীৰ চালকক গালি দিবলৈ ধৰে। চালকজনক প্ৰহাৰ কৰিব লওঁতে ৰিংগু আগবাঢ়ি যায় আৰু সেই লোকজনক এটা ঘোচা মাৰি আঁতৰ কৰিব চেষ্টা কৰে। চালকজনে ৰিংগুক উভতি ধৰিব লওঁতেই তালৈ গুৰুৰ বডিগাৰ্ড আহি চালকজনলৈ পিষ্টল টোৱাই দিয়ে আৰু সি ভয়ত তাৰ পৰা পলাই গুচি যায়। গাড়ীখনৰ ভিতৰত এজনী যুৱতী আছিল। গুৰুৰ বডিগাৰ্ডে তাইক নিশ্চিন্ত মনে তাৰ পৰা যাবলৈ কয়। এই কথা গুৰুৰ কাণত পৰাৰ লগে লগে সি তাৰ মানুহৰ হতুৱাই সেই চালকজনক মাৰি পেলায়। আচলতে সেই ছোৱালীজনী গুৰুৰ প্ৰেয়সী আৰু তাইৰ নাম চামাৰা হয়। পিছদিনা এটা ঘৰত ৰিংগুৱে পাৰ্চেল দিবলৈ যায়। সেই ঘৰটো আছিল চামাৰাৰ। তাই ৰিংগুক পাৰ্চেলটো ভিতৰলৈ লৈ আহিব কয়। পাৰ্চেলৰ মূল্যতকৈ অধিক পইচা তাই ৰিংগুক দিয়ে আৰু টিপ হিচাপে ৰাখিব কয়। ৰিংগুৱে তাইক সোধে, মেম, আপোনাৰ গাড়ীখন বাহিৰত দেখিছোঁ। মই বুজিব পাৰিছোঁ কালিৰ দুৰ্ঘটনাটোত এইখন গাড়ীৰ ভিতৰত আপুনি আছিল। তাই হয় বুলি কয়। লগতে তাই কয়, তুমি মোক ফ'ল' কৰি থকা নাইতো। সি কয়, নহয় মেম, মই মাত্ৰ আপোনাৰ অৰ্ডাৰটো ডেলিভাৰী কৰিবলৈহে ইয়ালৈ আহিছোঁ। লগতে কয়, সেই অভদ্ৰ ড্ৰাইভাৰটোক ময়ে প্ৰহাৰ কৰিছিলোঁ। তাই তাৰলৈ আৰু পইচা আগবঢ়াই দিয়ে আৰু কয়, এইটো লোৱা, সেই মানুহটোক মোৰ বাবে প্ৰহাৰ কৰাৰ কাৰণে। সি গ্ৰহণ নকৰে আৰু তাৰ পৰা গুচি যায়। সন্ধিয়াৰ সময়ত চামাৰৰ ঘৰলৈ গুৰু আহে। দুয়োটাই একেলগে ডিনাৰ কৰাৰ লগতে একেলগে নিশাও পাৰ কৰে। এদিন ৰিংগু পুনৰ চামাৰাৰ বাবে পাৰ্চেল লৈ তাই ঘৰলৈ আহে। তাই বাহিৰলৈ আহে। তাই শৰীৰৰ গোটেই কাপোৰ তিতিয়ে। সি কয়, মেম, আপোনাৰ কাপোৰ ধুই থকাৰ সময়ত আহি মই হয়তো আপোনাক আমনি কৰিলোঁ। তাই কয়, মই কাপোৰ ধুই থকা নাছিলোঁ। আচলতে মোৰ বাথৰুমৰ এডাল পাইপৰ পৰা পানী লিক হৈ আছে। প্লাম্বাৰক খবৰ দিছোঁ যদিও 3 ঘণ্টাৰ আগত আহিব নোৱাৰে। সি কয়, আপুনি যদি অনুমতি দিয়ে মই এবাৰ চেক কৰি চাব পাৰোঁ। তাই অনুমতি দিয়ে আৰু তাক ভিতৰলৈ লৈ যায়। সি পাইপৰ সমস্যাটো ঠিক কৰি দিয়ে, কিন্তু সেই কাম কৰোঁতে সি বহুত তিতি যায়। চামাৰে তাক কাপোৰ সলাব দিয়ে আৰু তাইও কাপোৰ সলাই লয়। চামাৰে তাক অনুৰোধ কৰে, আজি গোটেই দিন তুমি মোৰ লগত পাৰ কৰা। অকলশৰে থাকি মোৰ বহুত আমনি লাগে। দিনটোত তুমি যিমান উপাৰ্জন কৰা সেই টকা মই তোমাক প্ৰদান কৰিম। ৰিংগু মান্তি হৈ যায়। সিও আচলতে তাইৰ পৰা আঁতৰি যাব বিচৰা নাছিল। চামাৰে তাক তাৰ বিষয়ে ক'বলৈ কয়। সি কয়, মই আগতে এটা ভাল কোম্পানীত কাম কৰিছিলোঁ, কিন্তু লকডাউনৰ বাবে মই সেই কাম এৰিব লগা হৈছিল। তাৰপিছত মই ডেলিভাৰী কামত জইন হ'লোঁ। মোৰ এজনী প্ৰেয়সী আছে, তাই বৰ্তমান প্ৰেগনেণ্ট হৈ আছে।
প্ৰেগনেণ্টৰ কথা গম পাই আমি বিয়া নাপাতিলোঁ, কাৰণ বিয়াত যি টকা খৰচ হ'ব সেই টকাৰে মই আমাৰ সন্তানক জন্ম দিবলৈ বিচাৰোঁ। মই তাইক বহুত ভাল পাওঁ। সি তাইৰ বিষয়েও জানিব বিচাৰে। তাই ক'বলৈ ধৰে, মই আগতে এজনী বিউটি কুইন আছিলোঁ। এদিন ৰেম্পত মোক গৰুৱে দেখি গৈছিল। সি মোক পাবলৈ বিচাৰিলে। বহুত টকা সি মোৰ মাক দিয়ে আৰু মোক ইয়ালৈ লৈ আহে। মোৰ মাত্ৰ এটাই কাম, গৰুক সুখ দিয়া। তাৰ ইচ্ছা হ'লেই মোৰ ওচৰলৈ আহে আৰু মই নিবিচাৰিলেও মই তাক সুখ দিব লাগে। মোৰ এইবোৰ অলপো ভাল নালাগে, কিন্তু একমাত্ৰ মোৰ মাৰ সুখৰ কাৰণে এইদৰে বন্দিৰ জীৱন কটাব লগা হৈছে। গোটেই দিন একেলগে পাৰ কৰাৰ পিছত ৰিংগৈ বিদায় লয় চামাৰাৰ পৰা। বিদায় লোৱাৰ সময়ত সিহঁতক কোনো অজ্ঞাত লোকে দূৰৰ পৰা লক্ষ্য কৰি আছিল। পিছদিনা গম পোৱা যায় যে সেই অজ্ঞাত লোক আন কোনো নহয়, ৰকী আছিল। সি গুৰুক এই কথা লগাই দিয়ে। গুৰুৱে তাইৰ কাষলৈ আহে আৰু তাইক মাৰিব ধৰে। সি তাইক প্ৰশ্ন কৰে যে কাৰ লগত তুমি আছিলা। তাই কয় সি মাত্ৰ এজন ডেলিভাৰী বয়, তাৰ লগত মোৰ একো হোৱা নাই। গুৰুৱে মানি নলয়, তাইক বহুত বেয়াকৈ প্ৰহাৰ কৰে, যাৰ ফলত তাই বেহুচ হৈ যায়। গুৰুৱে ভাবি লয় যে তাইৰ মৃত্যু। সি তাৰ পৰা ভয়ে ভয়ে ওলাই গুচি যায়। সিহঁত ওলাই যোৱাৰ সময়ত ৰিংগই সিহঁতক দেখি যায়, কাৰণ সি বহু সময়ৰ পৰা চামাৰাক মেছেজ কৰি আছিল, কিন্তু তাই কোনো ধৰণৰ উত্তৰ দিয়া নাছিল। সন্দেহ হোৱাত সি তাইৰ ঘৰলৈ আহে। গুৰু যোৱাৰ পিছত সি চামাৰাৰ ঘৰৰ ভিতৰলৈ সোমাই যায়। সি তাইক মাটিত বেহুচ হৈ থকা দেখে। ইফালে গুৰুৱে শংকিত হৈ তাৰ দেউতাকৰ কাষ চাপে। দেউতাকে কয়, মই বুজিছোঁ তুমি নিশ্চয় কিবা বিপদত পৰিছা, নহ'লে তুমি মোৰ কাষলৈ অহা মানুহ নহয়। সি চামাৰাৰ লগত কৰা ঘটনাৰ বিষয়ে দেউতাকক জনাই দিয়ে। দেউতাকে কয়, মই বহুত আগতে তোমাক কৈছিলোঁ, তাই কেৱল তোমাক বিপদত পেলাবলৈহে তোমাৰ লগত আছে। তুমি চিন্তা নকৰিবা, মই সকলো চাম। চামাৰাৰ চেঞ্চ ঘূৰি আহিল। তাৰ কাষত আছিল ৰিংগো। তাই ৰিংগোক তাৰ পৰা যাবলৈ কয়, কাৰণ তাইৰ কাৰণে সিও বিপদত পৰিব। সি যাবলৈ মান্তি নহয়। সি তাইক অনুৰোধ কৰে এই সকলোবোৰ এৰি পলাই যাবলৈ। তাই কয় এয়া সম্ভৱ নহয়। ৰিংগোই তাইক পলাবলৈ সহায় কৰাৰ কথা দিয়ে। ৰিংগোৰ ব্যৱহাৰত তাই বহুত প্ৰভাৱিত হয়। ৰিংগোই তাইৰ প্ৰতি দুৰ্বল হৈ পৰিল। দুয়ো ইণ্টিমেট হয়। ইফালে গুৰুৰ পত্নীক দেখা যায়। তাইৰ লগত থাকে ৰকী। চিনটো চাই বুজা যায় যে গুৰুৰ পত্নীও এক অবৈধ সম্পৰ্ক চলাই আছিল ৰকীৰ সৈতে। ইণ্টিমেট হোৱাৰ পিছত তাই ৰুমলৈ সোমাই যায়। ৰুমত সোমোৱাৰ লগে লগে তাইৰ ভৰিৰ মাটি হেৰাই যায়। তাই গুৰুক চিপ লৈ ওলমি থকা অৱস্থাত পায়। নেক্সট দিনত ৰিংগক এটা পাৰ্চেল ডেলিভাৰী কৰিবলৈ যোৱা দেখা যায়। যাক পাৰ্চেল দিব যায়, সেই মানুহজনে এটা পাৰ্চেল বহুত টকা বিনিময়ত এটা নিৰ্দিষ্ট ঠিকনা দিবলৈ কয়। ৰিংগো মান্তি হৈ যায়। সি পাৰ্চেলটো লৈ বাইকত গৈ থাকে। তেনেকুৱাতে তালৈ এটা ফোন আহে কোনো অজ্ঞাত লোকৰ। তাক কয় যে কোনো অচিনাকি ব্যক্তি যদি তোমাক কিবা পাৰ্চেল দিয়ে তুমি নল'বা, অন্যথা তুমি বহুত ডাঙৰ বিপদত সোমাই যাবা। সি চিনিব নোৱাৰিলে আচলতে কোনে তালৈ সেই ফোন কৰিলে। যিহেতু ইতিমধ্যে তাৰ ওচৰত তেনেকুৱা এটা পাৰ্চেল আছে, সি বুজি যায় যে সি কিবা ডাঙৰ চক্ৰান্তৰ বলি হ'ব গৈ আছে। সেই পাৰ্চেলটো সি ডেলিভাৰী নকৰে। সি চামাৰাৰ ঘৰলৈ যায় আৰু তাইক লগত লৈ গুচি যায়। গুৰুৰ দেউতাকে ৰকীক চামাৰাৰ ঘৰলৈ পঠিয়াই তাইৰ ডেড বডি ঠিকনা লগাবলৈ, কিন্তু ৰকীয়ে তাত গৈ চামাৰাক নাপায়। সি বুজি উঠে যে চামাৰা এতিয়াও জীয়াই আছে। সেই কথা সি গুৰুৰ দেউতাকক জনাই দিয়ে। গুৰুৰ দেউতাকে তাক নিৰ্দেশ দিয়ে চামাৰাৰ মাকক উঠাই নিবলৈ, কাৰণ এইটোৱে একমাত্ৰ উপায় আছিল চামাৰাক সিহঁতৰ কাষলৈ অনাৰ। ইফালে চামাৰা ৰিংগৰ সৈতে এনজয় কৰি আছিল। মুকলি আকাশৰ তলত তাই নিজকে স্বাধীন অনুভৱ কৰিলে, কিন্তু তাইৰ সেই আনন্দ বেছি সময়লৈকে নাথাকিল। তাইলৈ গুৰুৰ দেউতাকৰ ফোন আহে তাইৰ মাকৰ ফোনৰ পৰা। মাকে ফোন কৰিছে বুলি তাই ফোন ৰিচিভ কৰে, কিন্তু সিফালৰ পৰা অহা পুৰুষৰ মাত শুনি তাই চিন্তিত হৈ পৰে। তাইৰ মাকক ধৰি নিয়ে আৰু মাকক কৰা অত্যাচাৰ চামাৰাক বুজাই দিয়ে। তাই যাবলৈ মান্তি হয় আৰু মাকক একো নকৰিবলৈ অনুৰোধ কৰে। লগতে গুৰুৰ দেউতাই কয়, তোমাৰ ডেলিভাৰী প্ৰেমিকৰ লগত মোৰ এটা ধনৰ টোপোলা আছে, সেইটোও লগত লৈ আনিবা। সেই টকাৰ কথা তাই অলপো জনা নাছিল। তাই প্ৰশ্ন কৰে ৰিংগোক, কিন্তু আচৰিতভাৱে ৰিংগোই এটা শিলেৰে তাইৰ মূৰত প্ৰহাৰ কৰি দিয়ে। যেতিয়া তাইৰ চেঞ্চ ঘূৰি আহে, তাই নিজকে বন্দী অৱস্থাত পায়। তাইৰ সন্মুখত থাকে গুৰুৰ মাক মাৰ্টিনা আৰু ৰিংগো। মাৰ্টিনাই তাইক কয়, মোৰ ল'ৰা তোমাৰ বাবে কিয় পাগল আছিল মই আজি বুজিলোঁ। ইমান বিপদৰ মাজত থকাৰ পিছতো তোমাৰ সুন্দৰতা এতিয়াও ভাহি আছে। চামাৰাই ৰিংগোক সোধে যে এইবোৰ কি হৈ আছে। মাৰ্টিনাই ক'ব ধৰে, ৰিংগোই তোমাক লগ পোৱাটো এটা কইনচিডেঞ্চ নাছিল। তাক তোমাৰ পিছত লগোৱাৰ মোৰ এটা প্লেন আছিল। ভাল দৰমহা অফাৰ দি মই ৰিংগোক মোৰ কোম্পানীত ইণ্টাৰভিউত উপস্থিত হ'বলৈ বাধ্য কৰিছিলোঁ। তাত মই ৰিংগোক সি নজনা এটা ডাঙৰ চিক্ৰেট জনাইছিলোঁ। আচলতে এটা সময়ত তাৰ মাক আমাৰ ঘৰত কাম কৰিছিল। মোৰ স্বামী অৰ্থাৎ গুৰুৰ দেউতাকে ৰিংগোৰ মাকৰ লগত জবৰদস্তি অপকৰ্মত লিপ্ত হৈছিল, যাৰ ফলত ৰিংগোৰ জন্ম হয়। তাক মই তাৰ অধিকাৰ ঘূৰাই দিয়াৰ ইচ্ছা কৰিলোঁ। ৰিংগোক মই এইবোৰ জনোৱাৰ পিছত মোৰ স্বাৰ্থ জড়িত আছিল। মই আৰু মোৰ স্বামী একেলগে এই চাৰ্চটো আৰম্ভ কৰিছিলোঁ। এই চাৰ্চৰ আঁৰলৈ মোৰ স্বামীয়ে বিভিন্ন অনৈতিক কাম কৰিব ধৰিলে আৰু চাৰ্চত মোৰ গুৰুত্ব নোহোৱা হ'বলৈ ধৰিলে। যেতিয়া মই বহুত অসুস্থ হৈছিলোঁ, মোক চিকিৎসা কৰাৰ বিপৰীতে মোক মৰিবলৈ এৰি দিলে, কিন্তু ঈশ্বৰৰ কৃপাত মই সুস্থ হৈ উঠিলোঁ। মই যেতিয়া সুস্থ হৈ পুনৰ চাৰ্চলৈ আহিছিলোঁ, তেতিয়া সকলো সলনি হৈ গৈছিল। মোৰ স্বামী চলিব ফুৰিব নোৱাৰা হৈ পৰিল আৰু চাৰ্চৰ সকলো ক্ষমতা গুৰুৰ হাতলৈ গুচি গৈছিল। কিন্তু গুৰু এতিয়া নাই। তাৰ মৃত্যুৰ কাৰণ তুমিয়ে হয়। তোমাৰ লগত সম্পৰ্ক নোহোৱা হ'লে সি আজিও জীয়াই থাকিলেহেঁতেন। আচলতে যেতিয়া গুৰুৱে চামাৰাক প্ৰহাৰ কৰি দেউতাকক জনাইছিল, তাৰ দেউতাকে তাৰে সুবিধা লৈ ৰকীৰ হতুৱাই জহৰ খুৱাই গুৰুক হত্যা কৰি দিছিল আৰু তাৰ পিছত আত্মহত্যাৰ ৰূপ দিবলৈ গুৰুক চিপ লগাই ওলমাই দিছিল। গুৰুৰ দেউতাকে যেতিয়া মেডিকেল ৰিপৰ্ট খেলিমেলি কৰাবলৈ ৰকীক কৈছিল, তেতিয়া মাৰ্টিনাই গোটেই কথাবোৰ লুকাই লুকাই শুনি আছিল। ৰিংগোই কেৱল টকাৰ বাবে মাৰ্টিনাক লগ দি আছিল। তাই চামাৰাক কয়, তোমাক লৈ মই বিশেষ একো ভবা নাছিলোঁ, মাত্ৰ তোমাক মই এবাৰ লগ পাব বিচাৰিছিলোঁ, কিন্তু মোৰ এই খেলখনত তুমি বেয়াকৈ সোমাই পৰিলা। চামাৰাই ৰিংগোক কয়, প্লিজ মোৰ ফোনটো দিয়া, মই মৰাৰ আগতে মোৰ মালৈ এটা মেছেজ দিব বিচাৰোঁ। ৰিংগোই মানি লয় আৰু তাইৰ হাত খুলি মোবাইলটো দি দিয়ে।
তাই মাকলে মেছেজ দিয়া সলনি ৰিংগৰ পত্নী চাৰালৈ তাই আৰু ৰিংগো ইণ্টিমেট হৈ থকা এটা ভিডিঅ' চেণ্ড কৰি দিয়ে। খঙত ৰিংগই তাইৰ বুকুত তিনিটাকৈ গুলি ভৰাই দিয়ে আৰু তাই তাতে মৃত্যু হৈ যায়। চামাৰে প্ৰেৰণকাৰ ভিডিঅ' চাই চাৰাই বহুত কান্দে। মাৰ্টিনা আৰু ৰিংগো গাড়ীত গৈ থাকে। মাৰ্টিনাই তাইৰ স্বামীলৈ ফোন কৰে আৰু স্বামীক চাৰ্চলৈ আহিবলৈ কয় আৰু লগতে কয়, মই আজি তোমাৰ এজন নিজৰ মানুহক লগ কৰিম। চামাৰাৰ মাক এতিয়াও সিহঁতৰ কবলত আছিল। বহুত সময়ৰ পিছতো চামাৰা সিহঁতৰ ওচৰত গৈ নোপোৱাৰ বাবে মাৰ্টিনাই ফোন কটাৰ পিছত গুৰুৰ দেউতাকে চামাৰাৰ মোবাইললৈ ফোন কৰে। ৰিংগোই কল ৰিচিভ কৰি মাৰ্টিনাক কথা পাতিব ধৰে। গুৰুৰ দেউতাকে তাইক সোধে, চামাৰাৰ ফোন তোমাৰ ওচৰত কেনেকৈ আছে আৰু বৰ্তমান তাই ক'ত? তাই কয় তাইক মাৰি পেলোৱা হ'ল। চামাৰাৰ মৃত্যু খবৰ পাই গুৰুৰ দেউতাকে চামাৰাৰ মাককো হত্যা কৰি দিয়ে। মাৰ্টিনা আৰু ৰিংগোৰ চাৰ্চত গৈ উপস্থিত হয়। তাত আগৰ পৰাই ৰৈ আছিল গুৰুৰ দেউতাক। ৰিংগোৰ বিষয়ে জানি গুৰুৰ দেউতাকে তাক মানি লোৱাৰ তাক আৰু তাৰ মাকক লৈ বেয়াকৈ ক'ব। খঙতি ৰখি গুৰুৰ দেউতাক সকলোকে গুলিয়াই দিয়ে। কেৱল বাচি ৰয় মাৰ্টিন আৰু ৰিংগো। এতিয়া গোটেই সম্পত্তি আৰু চাৰ্চৰ গৰাকী হৈ পৰিল দুয়ো। কিন্তু এইখিনিতে আৰু এটা টুইষ্ট আহি যায়। গোটেই প্ৰপাৰ্টিৰ একমাত্ৰ মালিক হোৱাৰ আশাত মাৰ্টিনাই ৰিংগোক গুলি মাৰি দিয়ে। কিন্তু মাৰ্টিনাৰ সপোন পূৰ্ণ হ'ল, কাৰণ সেই একে সময়তে ৰিংগোও গুলি মাৰি দিয়ে মাৰ্টিনাক। তাত থকা সকলোৰে মৃত্যু হৈ যায়। ক্ষমতা আৰু অৰ্থৰ লোভে কাল হৈ গ'ল সকলোৰে। কাহিনীটোত এতিয়া ৰিংগোৰ পত্নী চাৰাক দেখা যায়। তাই সেই ঘৰ এৰি যাবলৈ ওলায়। তেনেকুৱাতে ৰিংগোৰ এজন বন্ধুৱে তাইক এটা পাৰ্চেল দিয়েহি। এইটো সেইটোৱে পাৰ্চেল হয় যিটো পাৰ্চেল এজন অজ্ঞাত লোকে ৰিংগোক দিবলৈ দিছিল। পাৰ্চেলটোৰ ভিতৰত বহুত টকা আছিল আৰু সেই টকা ইতিমধ্যে আপোনালোকে গম পাইছে যে গুৰুৰ দেউতাকৰ আছিল। ৰিংগোই চামাৰাক ঘৰৰ পৰা লৈ যোৱাৰ পূৰ্বে সি তাৰ এই বন্ধুজনক লগ কৰি চাৰাক দিবলৈ দি দিছিল। এতিয়া চাৰাৰ কাষত ৰিংগো নাই, কিন্তু ৰিংগোৰ বাবে তাই বহুত টকা লাভ কৰিব। এতিয়া সেই টকাৰে আহিবলগীয়া তাই আৰু ৰিংগোৰ সন্তানক সুন্দৰকৈ ডাঙৰ দীঘল কৰিব পাৰিব চাৰাই। সেই টকা লগত লৈ তাই ওলাই যায় এটা নতুন ঠিকনা বিচাৰি। আৰু ইয়াৰ লগে লগে মুভিখনৰ কাহিনীও ইমানতে অন্ত পৰে। বন্ধুসকল, আজিৰ এই এক্সপ্লেনেশ্যনটো শুনি যদি আপোনালোকক ভাল লাগিল তেতিয়াহ'লে প্লিজ এটা লাইক মাৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। ধন্যবাদ।